তো ফুচকা ৰেডি এইখিনি পানী ইয়াত পূৰা জ্বলা আৰু তেতেলী পানী পূৰা এইখিনি আলু বাদাম পিঁয়াজ আৰু যোনে হাৰিব সি তিতা কেৰেলা নহ'লে ভোট জলকীয়া ঠিক আছে স্বাগতম জনাইছোঁ মোৰ চেনেলটো আৰু কেনে আশা কৰিছোঁ সকলোৱে ভাল আৰু ভালে আছে তো আজি এইপিনে ভাইটি এইজনী পোৱালি হাঁহিলে দাঁতকেইটা উলিয়াই দে অঁ মানে আমি এতিয়া এইপিনে ফুচকা ৰেডি হৈ আছে ফুচকা চিলেক্ট কৰিম তো দেৰি নকৰি আৰু যোনে হাৰে সি কাৰণ প্লেটত দেখিছে ভোট জলকীয়া আৰু তিতা কেৰেলাটো এনেকৈ নহয় বাৰু জুচ বনাই দিম মিক্সাৰত দি কিনে পূৰা হেৰি কৰি তো দুটা অপশ্যন দিছোঁ ইয়াৰ ভিতৰত কোনোবা এটা খালে হ'ব আৰু যোনে হাৰে দেখিছে ন পূৰা ৰেডি আৰু হেৰি কৰি আছে ৰেডি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু তো আমি এতিয়া দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আৰু মই টাইম এটা ছেট কৰি দিছোঁ তো এইটো 10 মিনিট তো এতিয়া পূৰা 6টা বাজিছে চাওক তো এতিয়া ষ্টাৰ্ট মই থ'লোঁ ইয়াত ষ্টাৰ্ট জলকীয়া তিতা কেৰেলা ৰেডি আছে কোনে ফাৰ্ষ্ট হেক কৰিব পাৰে
খাব লাগিব টান আপ হৈ গ'ল 10 মিনিট হৈ গ'ল মোৰ ইমানখিনি বাচি থাকিলে এইখিনি দি দিলে এতিয়া পানিছমেণ্টটো খাবই লাগিব মইতো এইটো ট্ৰাই নকৰোঁ এইটো ভুলতে ট্ৰাই কৰোঁ তিতা কেৰেলা ইয়াৰ ৰসটো মিক্সাৰ দি কিনে খাব লাগিব এতিয়া মাতাই নকৰি লওঁ তই শিকিলি ন খাই দিয়া আপুনি মই এতিয়া ভোট জলকীয়া খাবলৈ এইটো খাওঁ খাই দিয়া তিতা কেৰেলাটো চচ কৰিলোঁ দেই নাই দিয়া নেহেমি জলকীয়াতে বেষ্ট আছিলে নেকি গোটেইটো খাবই লাগিব নেকি খাব লাগিব গোটেইটো খাব লাগিব একে গোটা না এইটো ইমান তিতা আমি আহিছোঁ আৰু এইটো খাবই লাগিব আৰু এইটো আহিছোঁ হ'ব পাৰি এইটো আৰু নাখাওঁ খাবই লাগিব তিতা বহুত তিতা খাই দিয়া বহুত আছে বে দিবা লাগিব দিবা
এইটো এৰি দিওঁ খাব লাগিব অলপমান আছে এফিও মাৰি দিয়া তো ফাইনেলি শেষ হৈ গ'ল তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব একদম পুৰা তিতা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ আৰু